Good morning student. আজি আমি আলোচনা কৰিম ক্লাস 10 সায়েন্স লেসন নাম্বার 7 নিয়ন্ত্ৰণ আৰু সমন্বয়। সো আজিৰ এই ভিডিওটো মোৰ এজন ভিউয়াৰ্স মানে মোৰ এজন ষ্টুডেন্টে কমেন্ট কৰি কৈছিল যে স্যাৰ প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এইটোৰ এনসাৰটো দিয়ক। সো তাৰ ওপৰত বেছ কৰি মই আজিৰ এই ভিডিওটো বনাইছো। Actually মোৰ ভিডিওটো বনাত অলপ পলম হল তাৰ কাৰণে মই আৰু এবাৰ সৰি বুলি কৈছো। তো এতিয়া কথা হল কি প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি। প্ৰথম কথাটো হল কি মগজু মানে কি আমি সকলোৱে জানোৱে, কিন্তু প্ৰতিক্ৰিয়াটো কেনেকুৱা ক্ৰিয়া হেতুৰ বিষয়ে ফাৰ্স্ট আমি জানিব লাগিব। তাৰ কাৰণে মই এটা কোৱেশ্চন লিখিছো কি প্ৰতিক্ৰিয়া কাক বলে, প্ৰতিক্ৰিয়া কাক বলে। সো এতিয়া আমি ইয়াৰ আনসাৰ লিখিছো প্ৰতিক্ৰিয়া এনে এটা ক্ৰিয়া প্ৰক্ৰিয়া যি তৎক্ষণিক আৰু অনৈচ্ছিকভাৱে সংঘটিত হয়। মানে কৈছে কি প্ৰতিক্ৰিয়াটো এনে এটা ক্ৰিয়া এনে এটা কাম কৰে যিটো কাম নাকি আমি তৎক্ষণাত আৰু নাভাবাকৈ কৰিব পাৰো, অনৈচ্ছিকভাৱে কৰিব পাৰো। সো এতিয়া আমি কম প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি। প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা এনসাৰ ফাৰ্স্ট মই এনসাৰটো কৈ লৈছো, তাৰ পিছত মই অলপ বুজাই দিম যে শৰীৰৰ সকলো অংগৰ পৰা স্নায়ুবোৰ স্নায়ুৰঞ্জুত লগ লাগে আৰু প্ৰতিক্ৰিয়া স্নায়ুৰঞ্জত সংঘটিত হয়। যদিও এই খবৰ মগজুলৈকে যায়, মস্তিষ্কৰ পৰা গালৈ আৰু গাৰ পৰা মস্তিষ্কলৈ খবৰ অনা নিয়া কৰে। এই স্নায়ুৰঞ্জু আৰু মগজুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ গঠন কৰিছে। সিহঁতে সমস্ত খবৰ সকলো অংগ প্ৰত্যংগলৈ প্ৰেৰণ কৰে যদিও প্ৰতিক্ৰিয়া সংবাদবোৰ মস্তিষ্কৰ সেই অংশলৈ যায় য'ত ভাৱনাৰ প্ৰতিক্ৰিয়াবোৰৰ সংঘটিত হয়। গতিকে প্ৰতিক্ৰিয়াত মগজুৱে বিশেষ ভূমিকা পালন কৰে। এইটো এটা স্ক্ৰীনশ্বট লৈ ল'বা, লৈ কিনে বহীত নোটছ কৰি লিখি ল'বা। এতিয়া মই অলপ বুজাই দিছোঁ। কৈছে শৰীৰৰ সকলো অংগৰ পৰা স্নায়ুৰঞ্জুত লগ লাগে আৰু প্ৰতিক্ৰিয়া স্নায়ুৰঞ্জুত সংঘটিত হয় যদিও এই খবৰ মগজুলৈকে যায়। মানে প্ৰতিক্ৰিয়া কি কৰে, প্ৰতিক্ৰিয়াৰ যিবিলাক ভাৱনা চিন্তা সেইবিলাক স্নায়ুৰঞ্জুত যায় লগ লাগে আৰু তাৰ পৰা কি কৰে স্নায়ুৰঞ্জুত পৰা এই খবৰ মস্তিষ্কলৈ যায়, মানে মগজুলৈ যায় আৰু এই মগজুৰ পৰা গালৈ যায়, গাৰ পৰা আৰু মস্তিষ্কলৈ খবৰ অনা নিয়া কৰে প্ৰতিক্ৰিয়াই। এই স্নায়ুৰঞ্জু আৰু মগজুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰিছে, মানে কি স্নায়ুতন্ত্ৰ গঠন কৰিছে। সিহঁতে সমস্ত খবৰ সকলো অংগ প্ৰত্যংগলৈ প্ৰেৰণ কৰে যদিও প্ৰতিক্ৰিয়া সংবাদবোৰ মস্তিষ্কৰ সেই অংশলৈ যায় য'ত ভাৱনাৰ প্ৰতিক্ৰিয়াবোৰ সংঘটিত হয়। মানে কি প্ৰতিক্ৰিয়াত যিটো আমি ভাবা চিন্তা কৰোঁ, মানে এইটো কাম কৰিব পাৰিম নে নাই, সেইটো কাম কৰিব পাৰিম নে নাই, সেইটো কাম কৰিলে কি হ'ব, এনেকুৱাকৈ যিটো ভাৱনা চিন্তা কৰোঁ সেইটো কোনে কৰে প্ৰতিক্ৰিয়াৰ ফলত হয়। আৰু সেইটো হয় ক'ত ব্ৰেইনত, মানে মস্তিষ্কত হয়। গতিকে প্ৰতিক্ৰিয়া মগজুৱে বিশেষ ভূমিকা পালন কৰে আৰু সেইবাবে আমি কি কৈছোঁ যে প্ৰতিক্ৰিয়াই মগজুত বিশেষ ভূমিকা পালন কৰে। প্ৰতিক্ৰিয়া আমি যিবিলাক কাম কৰোঁ সেইবিলাক গোটেইবোৰ ভবা চিন্তা কৰা শৰীৰৰ বিভিন্ন অংগলৈ লৈ যোৱা প্ৰক্ৰিয়াটোৱে প্ৰতিক্ৰিয়াৰ দ্বাৰাই সংঘটিত হয়। সেইকাৰণে প্ৰতিক্ৰিয়াৰ কি আছে ব্ৰেইনৰ বহুত ভূমিকা আছে, ব্ৰেইনলৈ বহুত ভূমিকা আছে, মগজুত বিশেষ ভূমিকা আছে। সো আশা কৰোঁ সকলোৱে বুজি পাইছে। যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বাটন দবাই দিয়ক। আৰু নেক্সট কি এনসাৰ লাগে মেথছৰ ছায়েন্সৰ মোক কুৱেশ্যন কৰিলে হ'ল, মই এনসাৰ দিবলৈ চেষ্টা কৰি যাম। আজিলৈ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিলোঁ।